কলা শিল্পৰ জৰিয়তে গাঁৱৰ এটা ধুনীয়া পৰিৱেশ সজাই তোলা হৈছে। আপোনালোকলৈ অকণমান আগবঢ়ালোঁ, আপোনালোকে জনাবচোন আপোনালোকে কেনেকুৱা পালে। এয়া কি ধুনীয়াকৈ এয়া সজা পৰা কৰি আছে, এটা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছে। ঘৰৰ বাৰান্দাত বহি পেলাই সজা পৰা কৰি আছে। এয়া দাঁত হোৱা খাং, এইটো খাংটো কি ধুনীয়াকৈ বনাইছে। এয়া ঢেঁকী শাল, এয়া লেম্প, এয়া ভঁৰালৰ ওচৰতে এয়া গোহালি ঘৰ, এয়া নাঙল যুৱলি আৰু মৈ। এয়া ঘৰৰ চাঙৰ ওপৰত কোমোৰা লাগি আছে। কি ধুনীয়া এটা দৃশ্য। এয়া দেখুৱাইছে কঠীয়াতলি, কঠীয়া পাৰি থোৱা এটা দৃশ্য দেখাইছে। আৰু এয়া পথাৰত ভুই ৰোৱা এটা দৃশ্য, ধুনীয়াকৈ ৰোৱা লগাই থৈছে। এয়া পথাৰত চেপা পাতি থোৱা, মাছ ধৰিবৰ কাৰণে এয়া চেপা পাতি থৈছে, কি ধুনীয়াকৈ সুন্দৰ পৰিৱেশ। এয়া পুখুৰী সিঁচা মুহূৰ্তত এটা দৃশ্য, খালৈ, তাৰপিছত এয়া দেখিছেই। এয়া ঘৰৰ পিছফালে এইটো এটা পৰিৱেশ, বাৰীখনত থকা তামোল আৰু কলগছ এইবিলাক এনেকৈ লগাই থৈছে, সুন্দৰ মানে। এয়া ঘৰৰ চালৰ ওপৰত কোমোৰা লাগি আছে, কি সুন্দৰ দৃশ্য। দেখিছেনে কি সুন্দৰ লাগিছে দেখিবলৈ। এয়া ভঁৰাল, এয়া গৰু ঘাঁহ খাই থকা অৱস্থাত এটা ছবি তৈয়াৰ কৰিছে তেওঁলোকে। এয়া ঢেঁকীশাল, কি সুন্দৰ। অকণমান দূৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ। এয়া লেম্প বাৰান্দাত থৈ দিছে। দূৰৰ পৰা অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া খোকা আৰু পুখুৰী সিঁচি আছে। এইখন কোৰখন চোতালত থৈ দিছে। চিন্তা কৰি আছে সেইখনে দুটিয়া মোৰ গৈছিলে ভুল হ'ল। সোনকালে আহি পিঠাগুড়িকেইটা খুন্দি দিবই। সোনকালে আনি পিঠাগুড়িকেইটা খুন্দি দিবই। জাকৈ এখন বনাই দিব, বুঢ়াটোক কৈ থৈ গৈছোঁ। এয়া কঠীয়াতলিত এয়া কঠীয়া সিঁচি থৈছে। এয়া পথাৰত ভুই ৰোৱা এটা দৃশ্য। এয়া চাইডে চাইডে আলিটোৰ কাষে কাষে সেয়া বন গজি আছে, কি ধুনীয়াকৈ সৃষ্টি দিছে। এয়া খোকা, লাহনি, খালৈ গোটেইখিনি কি ধুনীয়াকৈ দেখাইছে। ঘৰটো ৰং চং দিব চাগে, হয় নাই? এয়া দলং এখন কি ধুনীয়াকৈ বনাইছে দেখিছেনে? কি ধুনীয়া দলং এখন বনাই দিছে, দেখিবলৈ বৰ শুৱনি হৈছে। এয়া ২৭তম চীনাতলী আঞ্চলিক দুৰ্গা উৎসৱৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। কলা শিল্পৰ জৰিয়তে এখন গাঁৱৰ এটা পৰিৱেশ, মনোমোহা এটা গাঁৱৰ পৰিৱেশ কলা শিল্পৰ জৰিয়তে দাঙি ধৰিছে। আপোনালোকে কেনেকুৱা পালে জনাবচোন কমেণ্টত। ধন্যবাদ।
তো ভুগুলা গৰু ঘাঁহো দি খাব লোকসান করে এই লোক ওইখান থেকে দিতে দিচ্ছে ওইখান থাকলে এই চিন্তা তার মাথাটো চোৱা কোনখন চোৱা নাই কোনখনো নাই এদিনীয়া মানুহেতো এইখন আৰু কি কৈছে আপোনাক এইখন দিলোঁ কিন্তু কালি টিভিত এটা দেখিলোঁ সেইটো মজা লাগিছে ইয়াতে ঘৰ লগালোঁ ইয়াতে ঘৰ লগালোঁ ঐ ৰেখা মই তোমাকে চাই আছোঁ